ভাল লাগিল ইয়াত আহি পালে আমাৰ টংলাৰ ৰাইজে আৰু এছকন একেলগে ইয়াত প্ৰভু জগন্নাথ মানে ৰথ যাত্ৰা আজিৰ যেই অনুষ্ঠান আৰু সেইটো অকল আমাৰ ইয়াত বুলি নহয় গোটেই জাগাতে সেয়া পালন কৰিছে তো ইয়াত মোক আমন্ত্ৰণ জনোৱা হিচাপে আহিলো আহি পূজা অৰ্চনা আৰম্ভ হৈ গ'ল আৰু মোক উদ্বোধন কৰিবলৈ মাতিছিলে এইখিনি কৰি দিলো তো আহি ভাল লাগিল সবকে গোটেই আমাৰ অকল ধৰ্মীয় ব্যক্তি নহয় আমাৰ গৃহস্থ কৰা বহুত লোকেও ইয়াত আহি পালে ভাগ লৈছে মোৰ ব্যস্ত জীৱনৰ মাজত অকণমান তেওঁলোকৰ লগত ঈশ্বৰক পূজা অৰ্চনা কৰা আৰু ঈশ্বৰক স্মৰণ কৰা এই ধাৰ্মিক অনুষ্ঠান আধ্যাত্মিক অনুষ্ঠানটোত নিজকে অকণমান মানে থাকি বা ইয়াত ৰাখি ভালে লাগিল মোৰ বিশ্ববাসীৰ কাৰণে কি মেছেজ থাকিব আজি ধৰ্মৰ যি মানে ৰথযাত্ৰা আৰু মহাবিদ্যালয় কি মেছেজ থাকিব মেছেজ আমি সবে শান্তি প্ৰিয় হ'ব লাগে আৰু জীৱনটোত অকল আমি মাত্ৰ নহয় নিজক মাত্ৰ নাভাবি আনৰ কথাও আমি ভাবিব লাগে এই সংসাৰখন বজাই ৰখাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব আছে আৰু সেই দায়িত্ববোৰ আমি পালন কৰিব লাগে আমাৰ কোনো কৰ্মৰ কাৰণে কাৰো অপকাৰ হ'ব নালাগে তাৰ কাৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগে কৰ্মই ধৰ্ম বুলি কয় কিন্তু ধৰ্মক লৈ কিছুমানে নামানি অন্য মানে বেয়া কামত লিপ্ত হ'বলৈ খোজে তেনে ক্ষেত্ৰত আপোনাৰ নাই সব ধৰ্ম মানে কৰ্মই ধৰ্ম সেইটোৱে সঁচা গতিকে ভাল কাম কৰিলে ভাল ধৰ্ম আৰু যদি বেয়া কাম কৰে তেতিয়া বেয়া ধৰ্ম গতিকে ধৰ্মটো হ'ল মূলকৈ জীৱনটোত আমি মানে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি নিজক আগুৱাই লৈ যোৱাৰ লগতে এই সংসাৰখনৰ মংগলৰ কাৰণে কাম কৰা গতিকে যিসকলে বেয়া কাম কৰে তো তেওঁলোকে নিজৰ কৰ্ম জীৱনটোত ধৰ্মৰ বিপক্ষে কাম কৰিছে গতিকে সেইটো বেয়া ধৰ্ম বুলি ক'ব মানে মানুহখিনিয়ে গতিকে ধৰ্মত চাওক ভাল বেয়া সেইবোৰ নিজৰ ওপৰত পাপ পুণ্য নিজৰ ওপৰত যিটো কাম কৰি আমি ভাল পাওঁ সেয়া হ'ল পুণ্যৰ কাম যিটো কাম কৰি আমি পস্তাওঁ সেয়া হ'ল পাপৰ কাম আৰু যিটো কৰি আমি ভাল পালোঁ সদায় শান্তি পাই আছোঁ সেইটো হ'ল পুণ্য কামৰ ভাল ফল ভাল পৰিণাম আৰু যিটো বেয়া কাম কৰি আমি পস্তাই থাকোঁ আৰু সদায় নিজৰ অলপ মানে জীৱনটোত কষ্ট পাই থাকে সেয়াই হ'ল পাপৰ শাস্তি গতিকে সেইটোৱে আমি কত বিচাৰিব নালাগে নিজে নিজে জানে যে নিজে কিমান ভাল কাম কৰিছে ধৰ্মৰ কাম কৰিছে কিমান বেয়া কাম কৰিছে অধৰ্মৰ কাম কৰিছে গতিকে আমি সবে উপলব্ধি কৰিলে আমি বুজি পাওঁ আমাৰ জীৱনটোত কিহৰ কাৰণে জাল্লা যন্ত্ৰণা দুখ কিয় আহিব লগা হ'ল তো সেইটো নকৰিলেই হ'ল তেতিয়া ভৱিষ্যতত আকৌ সুখৰ দিন আহি যাব